सब मिली के देउरी नेपाली आदिवासी सब आदिवासी গোটেই সংগঠন একেলগে কৰি আপোনাৰ ৰেলী এটা উলিয়াইছে বাইক ৰেলী আপোনাৰ ইয়াৰ পৰা বৰদেশৰ মাজতে স্কুলখনৰ মানে জলৈ গেলো যাব আৰু হেৰিও চাৰিআলিটো কি আছিলে চাৰিআলি হৈ আকৌ দেউৰিগাঁও হৈ গেট হৈ আপোনাৰ 0 পইণ্ট হৈ আপোনাৰ ওলাই হ'ব এইকেইটা ভিডিঅ'টো আপোনালোকে চাই থাকক শেষলৈকে আমাৰ মদন ছাৰ আজি বাইক ৰেলী ওলোৱা হৈছে আমি কণ্টেক্ট পাছতে এতিয়া বাইক ৰেলীত অংশগ্ৰহণ কৰিবলৈ আহিলোঁ আপোনাৰ বাইক ৰেলীত আহি কেনেকুৱা অনুভৱ হৈছে জনাব অতি সুন্দৰ পদক্ষেপ আৰু ভাল লাগিছে সকলোৱে একেলগ হৈ আপোনাৰ এটা ৰেলী উলিওৱা হৈছে সকলো জনজাতি একেলগত হৈ এনে নথৈ আনন্দিত আমি ভাল লাগিছে তাকেই ক'ম আচ্ছা আপোনালোকে ঘৰত খাই বৈ আহিছেনে খোৱাৰ ব্যৱস্থা ইয়াত কৰিছে খাই বৈতো আহিছোঁ বাৰু অলপ চলপ মাংসটো মেইন মাংসটো যদি হয় চলাই দিব পাৰি আৰু ইয়াত এনেই কমিটি কিহৰ লগত কম বুলি এইটো আপোনালোক কিবা কৰিছে নেকি পেকেটিং খানা বুলি কৈছে বাৰু এতিয়ালৈকে দেখা নাই আছে নিশ্চয় মাংস ভাত আমি নিমিলে হ'ব মাংস ভাত আচ্ছা মাংস ভাত হ'লে মানে আপোনালোকে গাহৰি ছাগলী মুৰ্গী ইয়াৰ ব্ৰইলাৰ ইয়াৰ মাছ কোনটো আপোনাৰ মানে বেছিকৈ ফেভৰেট গাহৰিটোৱে মেইন তথাপিও আমি পালে মানে চবকে চলাই যাওঁ আৰু আজিকালিতো গাহৰিটোতো পাবলৈ তাত বন্ধ হৈ আছে বুলি শুনিছোঁ তো গাহৰিটো এতিয়াতো পোৱাটো মুস্কিল তো এতিয়া কিহৰ লগত খাবলৈ মানে আপুনি বেছি ভাল পাব ব্ৰইলাৰ আৰু মাছ ব্ৰইলাৰ আৰু মাছ খাচী চলি যাব খাচী চলি যাব আচ্ছা কমিটিৰ কৰ্মতেতো খাচী দিব বুলি কোৱা শুনিছোঁ তো আপোনালোকে খাচী নাখায় নেকি মানে খাচী খাই মানে খাচীটো আমি মেইন বুলি নাভাবোঁ মানে মেইনটো গাহৰি বুলি ভাবোঁ লোকেল মানুহ যে যিকোনো ঠিক আছে তো ভিডিঅ'টো শেষলৈকে চাব আজি দিনটো কি হয় কি নহয় চব দেখা যায় আপোনালোকক তো ভিডিঅ'টো স্কিপ কৰি নাচাব স্কিপ কৰি চালে মানে একো গম নাপাব সেইকাৰণে স্কিপ নকৰি নাচাই কিনে ডাইৰেক্ট চাব কি নকৰে চব দেখা পাব ঠিক আছে জয় অসম যাবলৈ ৰেডি হৈছে এতিয়া চবে মানুহখিনি ওলাইছে লাহেকৈ আমাৰ মাজত উপস্থিত হৈছে তেখেতক আমি পৰিচয় কৰাই দিব বিচাৰিছোঁ সকলোক লগত লৈ বন্দে মাতৰম भारत माता की जय बैक कैमरा नालागे এটা মোচন গৈছে মানে হেল্ল' গাইজ সকলোৱে ভালে আছে গৈ আছোঁ এতিয়া দেই এতিয়া গৈ আছোঁ বাইক ৰেলী আমাৰ কিছু এটা ভাল লগা দিছোঁ আপোনালোকে ভিডিঅ'টো চাওক ভাল লাগিলে কমেণ্টটো আপোনাৰ কিমানটো কেনেকুৱা হৈছে নাজানো আমাৰ ইয়াত পূৰা মানে হাৱা অলপ লাগিছে ভাৰত মাতা কি জয় সেইটো উপলক্ষে আমি গৈ আছোঁ কিমান দূৰলৈকে যাম হ'ব নোৱাৰোঁ কিন্তু গৈ আছোঁ মুঠতে গৈ আছোঁ আৰু আমাৰ ইয়াত বহুত উচ্চ ঠাণ্ডা চাওক মুঠতে এটাই কথা ক'ব বিচাৰোঁ লাইক আৰু কমেণ্ট শ্বেয়াৰটো কৰি দিব দেই আৰু বহুত কষ্ট কৰি বনাইছে ভাৰত মাতা কি জয় লাইক আৰু কমেণ্টটো কৰি দিলে একো পুলিচে নধৰেতো বাৰু যদি নহয় সেইকাৰণে কৰি দিব
মানে আমি য'ৰ পৰা আৰম্ভ কৰিছিলোঁ ঘূৰি পকি আহি এতিয়া পালেহি জাষ্ট পাইছোঁহি আমি ৰমেন দা কোনে হয় কি হয় জানো কোনে হয় এটা কিবা কিবি হ'ব বুলি কৈছে কি হ'ব জানো হ'বগতে ভালকৈ জানে কিবা দিব কৈছে খাবলৈ কি দিয়ে জানো কি দিয়ে এটা দেখাল দে যেতিয়া খাম এটা দেখাম ভাবি থাকক মানে নহ'লে স্কিপ কৰি দিব পৰা আমি টেঙৰ বুলি কৈছোঁ হয় হয় চাই থাকক চাই থাকক কিবা দি দিছে পানী বটল এটা এইটো চাহত কি দিলে চাহত কি দিছে চিঙৰা এটা মিঠাই এইটো গণেশ লাডু খাই লওঁ আহি ঘৰ পালোহি গৰমত বজাৰ চজাৰ কৰি আহিলোঁ কিবা কিবি ল'ৰাটোৰ কাৰণে এনেকৈ গৰম ফেন ঘূৰাই থৈছোঁ দেখা নাই ইমান গৰমখনত চিৰি চিৰি তো বৰ্তমান জীয়াইলেও অলপ ভাগৰ লাগিলে জীয়াৰ পাছত লগ পাম দেই তো অলপ টাইম জীয়ালোঁ জীয়াই উঠাই মেলি শৈৱকতৰ ফালে যাওঁ বুলি আহিলোঁ এপাক যে বোলে এবাৰ শৈৱকতৰ ফালে যাওঁ বুলি আহিলোঁ কি কৰি থাকিবি ঘৰত এনেই গৰমখনত ৰ'দটো যিহে টান তাৰপৰা শৈৱকতৰ ফালে যাওঁ বুলি আহিলোঁ এডোখৰতে এপাক জীয়াই থাকোঁ একেলগতে কথা পাতি পাতি তো ব'লক শৈৱকতৰ ঘৰলৈ যাওঁ এইটো ঘৰটো বিলৰ পাৰত বহিব ওলাইছোঁ বিলৰ পাৰত ঠাণ্ডা ঠাণ্ডাকৈ এতিয়া ঘৰ পাইছোঁহি শৈৱকতৰ ঘৰৰ পৰা গৈছিলোঁ বহুত টাইম থাকিলোঁ এতিয়া ঘৰ পাইছোঁ অলপ জীয়াই লওঁ জীয়াই মেলি লাহেকৈ ইভিনিং ৱাক কৰিব যাব লাগিব তো অলপ জীয়াই লওঁ তাৰপাছত ইভিনিং ৱাক কৰিব যাম তেতিয়াহে লগ পাম দেই ভাগৰ লাগিছে সেইকাৰণে জীয়াই লৈছোঁ অলপ জীয়াই লওঁ বহুত টাইম ৰেষ্ট ল'লোঁ এতিয়া ৰেষ্ট লৈ পেলাই ওলাইছোঁ এপাক ইভিনিং ৱাক কৰিবলৈ মই ধুনীয়া টোপনি গ'লোঁ ব'লক ইভিনিং ৱাক কৰি আহোঁ শৈৱকতক লগ ধৰোঁ সি তাক ফোন কৰিছিলোঁ মই এতিয়া বিজি হৈ আছে কিবা এটা হেৰি কৰিছে চাগে সেইকাৰণে তাকো লগ ধৰোঁ সকলো একেলগে ইভিনিং ৱাক ভাল লাগিব আপোনালোকো ব'লক ইভিনিং ৱাক কৰিবলৈ একেলগতে ভাল লাগিব স্বাস্থ্যও ভাল থাকিব এইবিলাক বৰশী বাই বৰশী লাগি গৈছে ইয়াত তেও ইয়াত খাব পাৰে দেখিছা নাই লাগিয়ে থাকিলে তাৰ বৰশীতে পাক খাই থাকিলে চেচ এনেকাই হয় বুঢ়া কালত বৰশী পালে এই মাছটো ফচি থাকিলে তাত মাছ ফচি বৰশী ফচি থাকিলে দেখিছা নাই মাছটো লাগি টানিছিলেন দিলোঁ এই ৰানটো দি দিলোঁ আহি সন্ধিয়া হ'ল লাহেকৈ ওলাই আহিলোঁ তো ভিডিঅ'টো সামৰিব হ'ল অলপ আগলৈকে যাম বেছি দূৰ নাযাওঁ তো ভিডিঅ'টো ইমানতে সামৰোঁ আৰু তো চাই কেনে পালে জনাব কমেণ্ট কৰি জনাব বেছিকেলি তো আৰু ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব তো আজিলৈ আহোঁ বাই বাই